থাম্বনেইলটো দেখি গমেই পাইছে চাগে আমৰ আচাৰ বনাম আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। 3 কিলো আম হালধি সানি কাটি এনেকৈ ৰ'দত দিছোঁ। 2 দিন শুকুৱাইছোঁ ৰ'দত, আৰু ৰ'দটো ভালেই দিছিলে। আৰু দুপৰীয়া সাজতো আম বইল বনাইছোঁ। আম আছে যিহেতু কেঁচাই খাইছোঁ, বইল বনাইছোঁ আৰু কি যে বনোৱা নাই। আৰু তাৰপিছত বটলত ভৰাই থ'লোঁ। আৰু এতিয়া মই গৈ আছোঁ মানে কি দোকানত যিখিনি আচাৰ বনাব পাৰিব মছলা লাগে সেইখিনি আনিবৰ বাবে ওচৰৰ দোকানখনত গ'লোঁ। তাৰপিছত আহি লৰালৰিকৈ আকৌ তেল গৰম হ'বলৈ দিছোঁ। প্ৰায় আধা লিটাৰৰ অলপমান বেছি হ'ব। ধোঁৱা ওলোৱাকৈ এনেকৈ গৰম হ'বলৈ দিলোঁ। ফেনৰ তলত ৰাখি থৈ দিছোঁ, ঠাণ্ডা হ'ব। আৰু আমখিনি কিন্তু বহুত টেঙা, আচাৰ বনাবলৈ ভাল বাৰু। আৰু জোখমতে মই নিমখ ইয়াতে দি দিলোঁ। তাৰপিছত এইখিনি তেলখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মই ভৰাই দিলোঁ। আৰু ইমানখিনিলৈকে হৈছে 3 কিলো আম বটলত ভৰোৱাৰ পিছত ইমানখিনি হৈছে, আৰু তেলো ইমানখিনিলৈকে হৈছে, দেখাইছোঁ আপোনালোকৰ লগত। তাৰপিছত আৰু ভিনেগাৰ 2 চামুচমান দিম। চামুচেৰে মই জোখি নল'লোঁ, অনুমান হিচাপতে দিলোঁ জোখমতে। আৰু তেতিয়া আচাৰখিনি বহুত বছৰলৈ মানে 2-3 বছৰলৈ মানে ভালে থাকিব। আমাৰ কিন্তু আচাৰ ইমান দিন নাযায়, আচাৰ খাই সিহঁতে বহুত বেছি ভাল পায়। আৰু এইখিনিতে আছে মছলাৰ ভিতৰত চব গুটি আছে, কালজিৰা আৰু মিঠি। এইখিনি মই অকণমান ভাজি ল'ম শুকান টাৱা এখনত। এনেকৈ জোখমতে মই দিছোঁ, ডাঙৰ চামুচেৰে এনেকৈ 3 চামুচ দিছোঁ। দি অকণমান মিডিয়াম ফ্লেমত মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজি লৈ এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। সকলোৰে পিছে আমৰ আচাৰ হওক বা বেলেগ কিবা বনোৱা পদ্ধতিটো বেলেগ, আৰু মোৰ পদ্ধতিটো একেবাৰে সহজ, আৰু 2 মিনিটত ভিডিঅ'টো শেষ কৰিছোঁ মই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তেতিয়া আগলৈ ভিডিঅ' বনাবলৈ অকণমান বেছি মনটোত উৎসাহ পাওঁ। আৰু জিৰা দিছোঁ 3 চামুচ ডাঙৰ চামুচেৰে দি এইখিনি অকণমান ভাজি লৈ এইখিনি কিন্তু আকৌ মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। কিন্তু মিঠি চব গুটি আৰু যে কালজিৰাখিনি লৈছোঁ সেইখিনি গুড়ি কৰি নলওঁ। সেইখিনি ইচ্ছা কৰিলে গুড়ি কৰিব পাৰে, কিন্তু অলপ কাঢ়া হয় টেষ্টটো, সেইবাবে গোটাই দিম। আৰু এই জিৰাখিনি ভালকৈ গুড়ি কৰি ল'ম। আৰু ধনিয়া গুড়ি এইখিনি মোৰ ৰেডিমেড মছলা আনিছোঁ, গধূলি গৈছিলোঁ যে। এইখিনি এতিয়া মছলাখিনি মই ইয়াতে দি দিলোঁ। দি এইখিনি মিক্স কৰি ল'ম। মোৰ কিন্তু আচাৰখিনি বনাওঁতে প্ৰায় 3 দিনেই লাগিছে, কাৰণ 2 দিন ৰ'দত শুকুৱালোঁ আৰু তাৰপিছত মছলা আনিবলৈ গ'লোঁ। তাৰপিছত এইখিনি জোখমতে দি এইখিনি মিক্স কৰি ল'লোঁ। আৰু বনাবলৈ বহুত সহজ হয়। বনাব জানেই দিয়কচোন সকলোৱে, কিন্তু কিছুমান নজনাও থাকে। যেনেকুৱা আমিওতো প্ৰথমতে জনা নাছিলোঁ। এয়া জলকীয়াৰ গুড়ি দিছোঁ, আৰু কেঁচা জ্বলা শুকাই পেলাই দিব পাৰে, মই কিন্তু জলকীয়াৰ গুড়ি দিয়াৰ বাবে। আৰু নিমখ অকণমান কম হোৱা বুলি ভাবি আকৌ দিলোঁ। সঁচাই 1 সপ্তাহমানৰ পিছতে এই আচাৰখিনি খাবৰ বাবে ৰেডি হৈ যাব। আৰু আচাৰখিনি খাই ইহঁতে ইমান ধুনীয়া হোৱা বুলি কৈছে নহয়, সঁচাই মনটো ভাল লাগে ন, উৎসাহ পাওঁ ভাল হোৱা বুলি ক'লে। আজিলৈ তেন্তে আহিছোঁ, ধন্যবাদ শেষলৈকে চোৱাৰ বাবে।